মাজত মাত্র 2টা দিন বাকি কংগ্রেসের যদিও নিদেউকৈ 40টা সমষ্টিতে প্ৰাৰ্থিত্ব দিলে কিমানখিনি আমি নিদেউকে দিয়া নাই আমি পুৰা ইয়াত আমি যিখিনি আমি হোমৱৰ্ক কৰিব লাগে আমি আমাৰ অবজাৰ্ভাৰসকলে আমাৰ প্ৰত্যেকটো MCLA সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ পৰা 2জন বা 3জন পৰ্যবেক্ষক দিয়া হৈছে প্ৰতিটো MCLA সমষ্টিত একজনকে বিধায়ক দিয়া হৈছে আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ প্ৰাৰ্থী চয়ন কৰা হৈছে আৰু BTC নিৰ্বাচনত মই এটা কথা ক'ব পাৰোঁ আপোনালোকে ভবাতকে মিডিয়াই ভবাতকে বিৰোধী দলে ভবাতকে কংগ্ৰেছে ভাল ফল প্ৰদৰ্শন কৰিব কথাটা এনেকুৱা কথা হৈ আছে যে কংগ্ৰেছে মাত্ৰ নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী দি পেলাই বহি থাকে গোটেই বছৰ একেবাৰে আমি সকলো কথা আমি আপোনালোকক জনাই কৰিব লাগিব নেকি আমাৰ পৰ্যবেক্ষকসকলে 2 মাহ 3 মাহ ধৰি তাত কাম কৰিছে আৰু নহলে পৰ্যবেক্ষকসকলে কাম নকৰা হলে য'ত যি BTCত আমি আগতে কেতিয়াও 40টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা নাই BTC হোৱাৰ পিছত আমি কেনেকৈ 40টা সমষ্টিত প্ৰাৰ্থী দিব পাৰিম আমাৰ পৰ্যবেক্ষকসকলে কাম কৰাৰ কাৰণে আমাৰ সাংগঠনিক কাম হোৱাৰ কাৰণে তাত হৈছে আৰু অভাৱনীয় ফল দেখিবলৈ পাব মই আপোনালোকক ইমানখিনি ক'ব পাৰোঁ যে BTCত এইবাৰ কংগ্ৰেছে ভাল ফল দেখুৱাবলৈ সক্ষম বিজেপি তো বহুত কথাই কয় বিজেপিয়ে তো অকল সেই ভোটটোৱে দেখে কিন্তু বিজেপিয়ে এইবাৰ দেখিব যে আমি ধৰ্মীয় সংখ্যালঘুসকলৰ এই অসম ৰাজ্যৰ বাসিন্দা ধৰ্মীয় সংখ্যালঘুসকলৰ ভাৰত ৰাষ্ট্ৰৰ বাসিন্দা তেওঁলোকক বাদ দি ভাৰত বা অসম হ'ব নেকি কিন্তু একে সময়তে আমি আমাৰ সংখ্যালঘুৰ কথা নাই দুইটা এলেকাত আমি ভাল ফল দেখুৱাবলৈ সক্ষম কিমানখন আসন পাব মই আসনৰ সংখ্যা নকওঁ কিন্তু আপোনালোকে ভবাতকে কংগ্ৰেছে বেছি আসন পাব সেই কথা মই ক'ব পাৰোঁ হাগ্ৰামাইতো মোৰ হাতত থকা খবৰ মতে ক'বাত নিজেই কৈ আছে যে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাবলৈ হ'লে BPFক ভোট দিয়ক নিজেই কৈ আছে সেইটো কথা কিন্তু মাইকটো বন্ধ কৰি লয় তেওঁ মাইকটো বন্ধ কৰি লয় গতিকে হাগ্ৰামা মহিলাই বিজেপিৰ লগতো থাকিব খোজে আমাৰ লগতো থাকিব খোজে হাগ্ৰামা মহিলাৰ ধান্দা হ'ল যে কিবাকে যদি তেওঁ অলপ বেছি আসন পায় এতিয়া বিজেপিৰ লগত থাকিব আৰু যেতিয়া আমাৰ 26ৰ চৰকাৰ হ'ব তেতিয়া আমাৰ লগত আহিব সেইকাৰণে সেইটো দৰ্জাও খুলি ল'ব খুজিছে হাগ্ৰামা মহিলাই প্ৰথমটো ফল আহিবলৈ দিয়ক মুখ্যমন্ত্ৰীৰ ফলাফল অহাৰ পিছতেই তেওঁ পৰাজয় স্বীকাৰ কৰি লৈছে ইমান দিনে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে BTCত চৰকাৰ গঠন কৰিব কেইদিনমান আগলৈকে ক'লে যে BTCত বিজেপিয়ে ড্ৰাইভাৰ হ'ব এতিয়া সেইবিলাক কৰা বাদ দিছে এতিয়া কৈ আছে প্ৰমোদ আৰু হাগ্ৰামা দুইটাই তেওঁৰ মানুহ তেওঁ আৰু মুখ্যমন্ত্ৰীক মই ধন্যবাদো এইকাৰণে দিছোঁ যে মুখ্যমন্ত্ৰী আমাৰ কাম সহজ কৰি দিছে যে বিজেপি বিৰোধী লোকসকলে যাতে আমাক ভোট দিয়ে সেই কাম মুখ্যমন্ত্ৰী আমাক সহজ কৰি দিছে অন্ততঃ বিজেপি বিৰোধী কোনো মানুহে BPF বা হাগ্ৰামাক ভোট নিদিয়ে সেই কামখিনি কৰি দিয়াৰ কাৰণেতো মই মুখ্যমন্ত্ৰীক ধন্যবাদ জানো এটা বিশেষ চৰ্চা চলিছে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতে যোৱাবাৰ যিটো ৰাজনীতিৰ কিনা বেচাটো হোটেল লিলিত হৈছিলে এইবাৰ নিৰ্বাচন হোৱাৰ আগতেই অলৰেডি বেচা কিনা আৰম্ভ হৈ গ'ল না সেইবোৰ কথা আপোনালোকে সাংবাদিক মানুহ বেছি জানিব সেইবোৰ ইনফৰমেশ্যন আমাৰ তাত এতিয়াও হোৱা নাই কিন্তু এটা কথা চাওক যে বিজেপিয়ে একেবাৰে আকাশত টকা উৰাইছে এই হোটেলখনত আপুনি খবৰ লওক এই হোটেলখনত 3-4 মাহ ধৰি বিজেপিৰ নেতাসকল বাহৰ পাতি আছে এই পইচাবিলাক ক'ৰ পৰা আহে লুণ্ঠনত টকা নহয় জানো আমিতো এদিন দুদিন আহোঁ মইতো থকা নাই ইয়াতে আমি এদিন দুদিন আহোঁ বিজেপি যে 3-4 মাহ ধৰি এই হোটেলখনত বাহৰ পাতি লৈছে মই নামবিলাক নকওঁ বাৰু আপোনালোকে তালিকা চেক কৰিলে পাব এইবোৰ লুণ্ঠনৰ টকা নহয় জানো এজন নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰিলে কেনেকৈ হ'ব এই লুণ্ঠনটোতো বিজেপিৰ নেতাসকলে চৰকাৰখনে সামূহিকভাৱে কৰি আছে সামূহিক লুণ্ঠনকাৰীসকলক গ্ৰেপ্তাৰ কৰিব লাগিব এজন নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰি দুৰ্নীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি